আমি কৰিবলৈ গৈ আছো হনুমান আসন কৰিবলৈ গৈ আছো এই আসনটোৰ প্ৰেক্টিসে আপোনাৰ কি কৰিব আপোনাৰ হিপ জইনৰ ফ্লেক্সিবিলিটি ইনক্ৰিজ কৰিব হ্যামষ্ট্ৰিং মাসলটো এক্টিভ কৰিব লগে লগে আপোনাৰ কি হ'ব এই ভৰিৰ এনেকে পিছফালে থকা পেইন যিসকলৰ মানে সায়াটিকা পেইন থাকে এই সায়াটিকা পেইন ৰিলিফত হেল্প কৰিব লগতে আপোনাৰ ভৰিৰ মোবিলিটি বঢ়াব ঠিক আছে মোবিলিটি বুজি পাইছে ন মানে খোজ কাঢ়িব নোৱাৰা অসুবিধা কিছুমান থাকে যে সেই অসুবিধাবিলাক এই আসনটোৱে দূৰ কৰিব বাট একেবাৰে আমি ফাইনাল পোষ্টাৰটো কৰা সকলোৰে কাৰণে পসিবল নহবও পাৰে ঠিক আছে মই এতিয়া আপোনালোকক ফাইনাল পোষ্ট দেখুৱাম ফাইনাল পোষ্ট দেখুৱাৰ পিছত আপোনালোকক মই স্টেপ বাই স্টেপ গাইড কৰি আগুৱাই লৈ যাম একেদিনে আপুনি হনুমান আসন কৰিবলৈ ট্ৰাই কৰিব নালাগে যিহেতু আমি নতুনকৈ প্ৰেক্টিস কৰি আছো একেবাৰতে প্ৰেক্টিস কৰিলে কি হ'ব আপোনাৰ ইনজুৰি হোৱাৰ চান্স থাকিব মই এবাৰ ফাইনাল পোষ্টটো প্ৰথমতে দেখাই দিছো তাৰ পিছত আপোনালোকক মই স্টেপ বাই স্টেপ গাইড কৰিম এটো হৈছে আপোনাৰ ফাইনাল পোজ মানে পুৰা ভৰিখন আমি স্প্লিট কৰিছো ওকে তো এইটো পোষ্টাৰে আমি এটা স্টেপ বাই স্টেপ কৰি গৈ থাকিম ঠিক আছে এটো কৰাৰ লগে লগে আপোনাৰ ইয়াৰ এই হ্যামষ্ট্ৰিংৰ ভৰি পিছফালে লাগিব যাত আমি সায়াটিকা পেইন বুলি কওঁ যে এই পেইনটো ৰিলিফ কৰাত এটো আপোনাক হেল্প কৰিব ঠিক আছে তো আমি স্টেপ বাই স্টেপ এতিয়া এই আসনটোৰ প্ৰেক্টিস কৰিম